काम नहीं बीजेपी होशियार बीजेपी काम नहीं নিষ্কৰ্ম লখিমপুৰ জিলা প্ৰশাসন পুতলা নাওবৈচা সমষ্টিৰ বিধায়ক ভৰত চন্দ্ৰ নৰক পথ নে পুখুৰী ভাবিলে আচৰিত লাগে পচল এক প্ৰকাৰৰ যাতায়াত ব্যৱস্থা আত্মহাত মেৰামতিৰ নামত আবণ্টিত ধন দলহাট বজাৰৰ পৰা ফুলবাৰী নাহৰণিলৈ যাতায়াত কৰা পথছোৱাৰ অৱস্থা অতি জৰাজীৰ্ণ কাণহাৰ নাই জিলা প্ৰশাসনৰ পথটোৰ নামত আবণ্টিত ধন ঠিকাদাৰ আৰু লখিমপুৰ গড়কাপ্তানি বিভাগৰ মাজত গোপন বুজাবুজিৰে আত্মহাত কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ বিষয়ববীয়াৰ দখৰা দখৰকৈ এৰাই গাঁত সদৃশ পৰিৱেশ ৰাস্তাৰ মাজভাগত বিভিন্ন সময়ত প্ৰতিবাদ হৈ আছিল সমান্তৰালকৈ আজিও ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ও স্থানীয় ৰাইজৰ সহযোগত দলহাটৰ পৰা নাহৰণিলৈ পথ নিৰ্মাণৰ দাবীৰে বিক্ষোভ কাৰ্যসূচী বৰষুণৰ বতৰত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে পথচাৰীৰ বিশেষ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে সেয়ে ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰা কিছু সময় বিৰত থাকি ৰাস্তাত বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অতি কম সময়ৰ ভিতৰত পথটো নিৰ্মাণ কৰি ৰাইজৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ যাতায়াতৰ সুবিধা কৰি দিবৰ বাবে দাবী জনায় অসম চৰকাৰ হাই হাই লগতে ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে काम नहीं बीजेपी होशियार बीजेपी काम नहीं बीजेपी ले যিহেতুকে আজি আপোনালোকে বিদ্যালয়ৰ পাঠদান এৰি পেলাই ৰাস্তাত আহি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে এই ক্ষেত্ৰত কি ক'ব বৃহত্তৰ ফুলবাৰী অঞ্চলৰ একমাত্ৰ যোগাযোগৰ পথ এই দলহাট বজাৰৰ পৰা নাহৰণি সংযোগী পথ এই পথটোৰ মাজত এতিয়া পথৰ মাজত গাঁত নে গাঁতৰ মাজত পথ ধৰিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে এই পথটো ভাগি ছিগি চুৰমাৰ হৈ গৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়লৈ আহিব নোৱাৰা এক অৱস্থা হৈছে গতিকে আজি আমি ছাত্ৰ সন্থাই এই পথটো নিৰ্মাণ কৰি দিয়াৰ দাবীত আজি আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে আমি বিগত সময়ত জিলা গড়কাপ্তানি বিভাগক জিলাৰ প্ৰশাসনক আমি স্মাৰকপত্ৰৰ জৰিয়তে বিষয়টো অৱগত কৰিছিলোঁ কিন্তু তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰি কেৱল মাত্ৰ তেওঁলোকে ঠিকাদাৰৰ লগত গোপন বুজাবুজি কৰি থকাহে তেওঁলোকৰ পৰিলক্ষিত হ'ল এই পথটো পুনৰ নিৰ্মাণৰ নামত ধন আবণ্টন হৈছিল কিন্তু ঠিকাদাৰে সমূহ ধন আত্মসাৎ কৰি তেওঁলোকে পুনৰ নিৰ্মাণৰ কাম তেওঁলোকে সম্পূৰ্ণ নকৰিলে এই বিষয়টো আমি অৱগত কৰাৰ পিছতো কিন্তু জিলা প্ৰশাসনে জিলা গড়কাপ্তানি বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে এই পথটো দিনে নিশাই গধুৰ যান বাহন 10 চকাতকৈ অধিক ট্ৰাক চলি এই পথটো ভাঙি চুৰমাৰ কৰি এতিয়া একেবাৰে যাতায়াতৰ অনুপযোগী কৰি তোলাৰ পিছতো কিন্তু তেওঁলোকে জিলা প্ৰশাসনে জিলা গড়কাপ্তানি বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে ৰংপুৰীয়া তিনিআলিৰ পৰা দলহাট বজাৰলৈ গাড়ীৰে গ'লে মাত্ৰ 15 মিনিট বা 10 মিনিট সময়ৰ প্ৰয়োজন কিন্তু এতিয়া পথৰ মাজত এনেকুৱা বৃহৎ গাঁতৰ সৃষ্টি হৈছে যে 1 ঘণ্টা 1.5 ঘণ্টা সময় এতিয়া ৰংপুৰীয়াৰ পৰা দলহাট বজাৰলৈ যাবলৈ সময়ৰ প্ৰয়োজন হৈছে কিন্তু ইয়াৰ পিছতো স্থানীয় MLA গৰাকীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই গড়কাপ্তানি বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই আমি ছাত্ৰ সন্থাই প্ৰতিটো মুহূৰ্তত দাবী জনাই আহিছিলোঁ যে আমাক পথটো অতি সোনকালে আটকধুনীয়াকৈ নিৰ্মাণ কৰি দিব লাগে কিন্তু তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত আজি আমি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি জিলা গড়কাপ্তানি বিভাগ গড়কাপ্তানি মন্ত্ৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ স্থানীয় যিজন পুতলা বিধায়ক ভৰত চন্দ্ৰ নৰকো আমি সকিয়নি প্ৰদান কৰিছোঁ যে আপুনি কেৱল মাত্ৰ দিল্লী আৰু গুৱাহাটীতে AC ৰুমত আপুনি থকাৰ পৰিৱৰ্তে আপুনি আপোনাৰ সমষ্টিৰ এই সমস্যাসমূহ যাতে আপুনি সমাধানৰ ক্ষেত্ৰত কিবা নহয় কিবা পদক্ষেপ গ্ৰহণ কৰক তাৰ বাবে আমি দাবী জনাইছোঁ জিলা প্ৰশাসন জিলা গড়কাপ্তানি বিভাগ অসমৰ মুখ্যমন্ত্ৰী আৰু গড়কাপ্তানি মন্ত্ৰীক আমি দাবী জনাইছোঁ যে এই পথটো গুৰুত্বপূৰ্ণ পথটো ৰাইজৰ বাবে ৰোগীৰ বাবে ছাত্ৰ ছাত্ৰীৰ বাবে সুন্দৰকৈ নিৰ্মাণ কৰি দিবৰ বাবে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে দাবী জনাইছোঁ অনাগত দিনত আৰু কেনেধৰণৰ কাৰ্যসূচী যদি গড়কাপ্তানি বিভাগ অসম চৰকাৰে এই পথটো ৰাইজৰ এই অতি গুৰুত্বপূৰ্ণ পথটো তেওঁলোকে যদি কম দিনৰ ভিতৰত আমাক নিৰ্মাণ কৰি নিদিয়ে তেতিয়াহ'লে ছাত্ৰ সন্থাই ইয়াতকৈ জংগী প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য থাকিম আমি পথ অৱৰোধৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য থাকিম গতিকে আজি ছাত্ৰ ছাত্ৰীসকলৰ লগতে ৰাইজো এনেদৰে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে এই ক্ষেত্ৰত কি ক'ব এইখিনিতে আমি
সকলো সাংবাদিকবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ফুলবাৰী পিছপৰা অঞ্চল এই পিছপৰা অঞ্চলত আজি বহুদিন ধৰি যুগ যুগ ধৰি এনেকৈ জীয়াতু ভুগি আহিছে ফুলবাৰী ৰাইজে আৰু এই ক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসন আৰু বিভিন্ন বিয়াগুম দায়িত্বত থকা ব্যক্তিসকলে ফুলবাৰীৰ কাৰণে কোনো উৎসাহ উদ্দীপনা বা সাহস যোগোৱা আমি দেখা পোৱা নাই আৰু যিসকল কণ্ট্ৰেক্টাৰক বিভিন্ন ৰাস্তা পদূলি বা বিভিন্ন কাৰ্যত নিয়োগ কৰে সেইসকল কণ্ট্ৰেক্টাৰসকল ঠিকাদাৰসকলে আহি আমাৰ ফুলবাৰী অঞ্চলৰ অকণমান কাম কৰিয়ে তেওঁলোক পলায়ন কৰে আৰু বৰ্তমান এই ফুলবাৰী অঞ্চলটো নাওবৈচা সমষ্টিৰ অন্তৰ্গত লখিমপুৰ জিলাৰ অন্তৰ্গত আৰু যিখন সময়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কোনো কেলেংকাৰী নথকা এখন চৰকাৰ বুলি তেওঁলোকে ঘোষণা কৰি আহিছে সেই মুহূৰ্তত আমি ফুলবাৰী অঞ্চলৰ পিছপৰা অঞ্চলটো যে এতিয়াও যে পিছ পৰি আছে তেওঁলোকৰ চকুত পৰিছেনে নাই আমি ফুলবাৰীবাসীয়ে ক'ব নোৱাৰোঁ আৰু ছাত্ৰ সন্থা ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লয় আৰু যিখিনি উন্নয়নমূলক কাম হৈছে বা ইয়াৰ প্ৰতিবাদ কৰিছে মাত্ৰ ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু এই ছাত্ৰ সন্থাৰ নেতৃত্বত ফুলবাৰী যিমান জনসাধাৰণ আছে সকলো জনসাধাৰণ তেওঁলোকৰ লগত জড়িত আছে এই ৰাস্তা পদূলি যদি সম্পূৰ্ণ মেৰামতি কৰি বা ঠিক কৰি নিদিয়ে তেন্তে ফুলবাৰী সমূহ ৰাইজ ছাত্ৰ সন্থাৰ সহযোগত আমি ব্যাঘুম আন্দোলন কৰিম বুলি আমি সহযোগিতা আগবঢ়াম বুলি আমি কথা দিলোঁ ধন্যবাদ ৰাইজো এনেদৰে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিবলগীয়া হৈছে এই ক্ষেত্ৰত কি ক'ব এইখিনিতে আমি সকলো সাংবাদিকবৃন্দক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ফুলবাৰী পিছপৰা অঞ্চল এই পিছপৰা অঞ্চলত আজি বহুদিন ধৰি যুগ যুগ ধৰি এনেকৈ জীয়াতু ভুগি আহিছে ফুলবাৰী ৰাইজে আৰু এই ক্ষেত্ৰত লখিমপুৰ জিলা প্ৰশাসন আৰু বিভিন্ন বিয়াগুম দায়িত্বত থকা ব্যক্তিসকলে ফুলবাৰীৰ কাৰণে কোনো উৎসাহ উদ্দীপনা বা সাহস যোগোৱা আমি দেখা পোৱা নাই আৰু যিসকল কণ্ট্ৰেক্টাৰক বিভিন্ন ৰাস্তা পদূলি বা বিভিন্ন কাৰ্যত নিয়োগ কৰে সেইসকল কণ্ট্ৰেক্টাৰসকল ঠিকাদাৰসকলে আহি আমাৰ ফুলবাৰী অঞ্চলৰ অকণমান কাম কৰিয়ে তেওঁলোক পলায়ন কৰে আৰু বৰ্তমান এই ফুলবাৰী অঞ্চলটো নাওবৈচা সমষ্টিৰ অন্তৰ্গত লখিমপুৰ জিলাৰ অন্তৰ্গত আৰু যিখন সময়ত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত কোনো কেলেংকাৰী নথকা এখন চৰকাৰ বুলি তেওঁলোকে ঘোষণা কৰি আহিছে সেই মুহূৰ্তত আমি ফুলবাৰী অঞ্চলৰ পিছপৰা অঞ্চলটো যে এতিয়াও যে পিছ পৰি আছে তেওঁলোকৰ চকুত পৰিছেনে নাই আমি ফুলবাৰীবাসীয়ে ক'ব নোৱাৰোঁ আৰু ছাত্ৰ সন্থা ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লয় আৰু যিখিনি উন্নয়নমূলক কাম হৈছে বা ইয়াৰ প্ৰতিবাদ কৰিছে মাত্ৰ ফুলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু এই ছাত্ৰ সন্থাৰ নেতৃত্বত ফুলবাৰী যিমান জনসাধাৰণ আছে সকলো জনসাধাৰণ তেওঁলোকৰ লগত জড়িত আছে এই ৰাস্তা পদূলি যদি সম্পূৰ্ণ মেৰামতি কৰি বা ঠিক কৰি নিদিয়ে তেন্তে ফুলবাৰী সমূহ ৰাইজ ছাত্ৰ সন্থাৰ সহযোগত আমি ব্যাঘুম আন্দোলন কৰিম বুলি আমি সহযোগিতা আগবঢ়াম বুলি আমি কথা দিলোঁ ধন্যবাদ